প্ৰথমতে মই সকলোকে নমস্কাৰ জনাই মোৰ আছামিজ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আকৌ আপোনালোকৰ মাজলৈ লৈ আনিলোঁ অন্য এটা ৰেচিপি। অসমৰ থলুৱা খাদ্য কচুৰ পেটা আৰু নৰসিংহৰ পাত আৰু মাছৰ জোলেৰে বনালোঁ আৰু লগতে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিলোঁ। এয়া দেখিছেনে নৰসিংহৰ পাত, মই অকণমান নৰসিংহৰ পাত ল'লোঁ আৰু মই 3টা কচুৰ পেটা লৈছোঁ। এতিয়া মই ৰেচিপিটো আপোনালোকৰ মাজত ষ্টাৰ্ট কৰিম। গেছটো জ্বলাই লৈ মই কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাত মই সৰিয়হৰ তেল দি দিছোঁ। ইয়াতে মই গোটা জিৰা 1/2 চামুচ দি দিছোঁ আৰু লগতে মই শুকান জলকীয়াও 3টা দি দিছোঁ। গোটা জিৰা আৰু জলকীয়াকেইটা ফ্ৰাই হোৱাত মই এতিয়া পিঁয়াজ কাটি ৰাখিছিলোঁ সেয়া দি দিছোঁ। পিঁয়াজখিনি ফ্ৰাই হোৱাত মই কচুখিনি কাটি ৰাখিছিলোঁ চাফা কৰি পেলাই। এতিয়া মই কচুখিনি দি দিছোঁ। এইখিনি মই কচুকেইটা অলপ টাইম ফ্ৰাই কৰি ল'ম। কচুকেইটা ফ্ৰাই কৰি থাকোঁতে মই ইয়াৰ লগতে এড কৰিলোঁ আদা, নহৰু, জলকীয়া, কেঁচা জলকীয়া। কচুগুটি আৰু নৰসিংহৰ পাতেৰে মাছৰ জোল বনাই খাবচোন, ইমান যে টেষ্টি হয়, খাবলৈ যে কি মজা হয়, বনাই চাবচোন কেতিয়াবা। 5 মিনিটমান ফ্ৰাই হৈ যোৱাৰ পিছত মই নৰসিংহৰ পাতৰ পেষ্টটো বনাই ৰাখিছিলোঁ সেয়া দি দিছোঁ। নৰসিংহৰ পেষ্টটো দিয়াৰ পিছত মই কাপটো আখলি অকণমান আৰু পানী দি দিলোঁ। ইয়াতে মই এতিয়া এড কৰিম নিমখ সোৱাদ অনুপাতে, হালধি আৰু লগতে মই জিৰা আৰু ধনিয়া পাউডাৰো দি দিম আৰু মই 2টা কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ সেয়াও দি দিছোঁ। এয়া দেখিছেনে জোলটো ধুনীয়াকৈ উতলি আছে। এতিয়া মই এড কৰিম মাছখিনি ফ্ৰাই কৰা আপোনালোকৰ মাজত নেদেখুৱালোঁ, আগতে মই ফ্ৰাই কৰি ৰাখিছিলোঁ। মাছটো দিয়াৰ পিছত মই 10 মিনিটমান সময় উতলিব দিম মিডিয়াম ফ্লেমত। তেতিয়াহ'লে মাছৰ সোৱাদটো জোলটোত আহি যাব আৰু খাবলৈ টেষ্টি আৰু সোৱাদ লগা হ'ব। কোনোবা বন্ধু বান্ধৱীয়ে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ৰিকুৱেষ্ট কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যনবিলাক পাই থাকিব। আৰু কোনোবা যদি বন্ধু বান্ধৱীয়ে মোৰ লগত ফ্ৰেণ্ড হ'ব বিচাৰে প্লিজ এটা কমেণ্ট কৰি জনাব। আৰু যিসকল মোৰ পুৰণীয়া বন্ধু বান্ধৱী আছিলে এওঁলোকক অশেষ ধন্যবাদ জনালোঁ ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে আৰু আগলৈকে এনেদৰে ছাপোৰ্ট কৰি থাকিব আৰু ময়ো পৰালৈকে আপোনালোকক ছাপোৰ্ট কৰি যাম। এয়া দেখিছেনে মোৰ মাছৰ জোলটো ধুনীয়াকৈ উতলি আছে। এনেদৰে উতলিলে, মাছ দিয়াৰ পিছত উতলিলে খাবলৈ বহুত টেষ্টি হয়। এনেদৰে 10 মিনিটমান উতলি যোৱাৰ পিছত মোৰ মাছৰ জোলটো হৈ গ'ল আৰু মই এতিয়া গেছটো অফ কৰি মাছটো নমাই দিম আৰু লগতে মই আপোনালোকৰ মাজত পৰিৱেশনো কৰি দিম। যিহেতুকে মই কচুগুটিৰ লগত মাছৰ জোলটো দিছিলোঁ নৰসিংহৰ পাত, সেইকাৰণে সেউজীয়া হৈছে আৰু দেখিছেনে কিমান ধুনীয়া কালাৰটো হৈছে। খাবলৈও তেনেকুৱাই টেষ্টি আৰু সোৱাদ লগা হৈছে। কচুৰ পেটা এটাও ধুনীয়াকৈ সিজি গৈছে, খাবলৈ ধুনীয়া টেষ্টিয়ে হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। এতিয়া ৰাখিছোঁ, বাই বাই।